আজি মই আপোনালোকক মোৰ 5টা প্ৰিয় অসমীয়া কিতাপ পঢ়িবলৈ অনুৰোধ কৰিম। যিসকলে এই 5খন কিতাপ এতিয়ালৈকে পঢ়া নাই তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে এই 5খন কিতাপ তেওঁলোকে পঢ়ে। এই 5খন কিতাপ পঢ়িলে আপুনি বহু নজনা কথা জানিব পাৰিব বুলি মই আশা কৰোঁ। তো প্ৰথমে যিখন কিতাপ মই পঢ়িবলৈ আপোনালোকক অনুৰোধ কৰিম সেইখন কিতাপৰ নাম হৈছে নিজেই নিজক সলনি কৰক। ঠিক আছে, এইখন কিতাপ যদি আপুনি পঢ়া নাই অৱশ্যই পঢ়িব। আৰু যদি ভাবিছে যে অলপ চেঞ্জ হ'ব লাগে মানে ঠিক অলপ মানে চেঞ্জ হ'ব লাগে তেনেহ'লে যে যেনেকৈ আছোঁ তেনেকৈ ঠিক নাই, অলপ পৰিৱৰ্তন হ'ব লাগে, তেনেহ'লে এই কিতাপখন অৱশ্যই পঢ়িব। আৰু যদি ভাবিছে যে নাই মইতো ঠিক আছে পাৰফেক্ট, তেনেহ'লে কিতাপখন নপঢ়িব। ঠিক আছে। দ্বিতীয় নম্বৰ কিতাপটো হ'ল চিন্তাৰ খোৰাক চিন্তন। এইখন কিতাপ আপোনালোকে পঢ়িব। এইখন কিতাপত ইমান ধুনীয়া ধুনীয়া কাহিনী দিছে, ইমান ধুনীয়া ধুনীয়া উদাহৰণ দি বুজোৱা হৈছে, মানুহৰ সমস্যা লৈ কোৱা হৈছে যে কি ক'ম আৰু বহুত ধুনীয়া, বহুত ভাল লাগিছে কিতাপখন পঢ়ি। আপোনালোকে যদি সেই কিতাপখন পঢ়া নাই তেনেহ'লে অৱশ্যই পঢ়িব। কিতাপখনৰ দামো বেছি নহয়, 40 টকামান পৰিব। কিন্তু ইমান নজনা কথা জানিব পাৰিব যদিহে আপুনি পঢ়া নাই। একদম মই নিজে পঢ়ি প্ৰেক্টিকেলি আপোনালোকক কৈছোঁ যে এই কিতাপখন যদি আপোনালোকে পঢ়া নাই তেনেহ'লে অৱশ্যই পঢ়িব। এতিয়া আমি আহোঁ তৃতীয় নম্বৰ কিতাপখনলৈ। তৃতীয় নম্বৰ কিতাপটো হ'ল কিতাপ পঢ়াৰ আনন্দ। চাই লওক, কিতাপ পঢ়াৰ আনন্দ, হোমেন বৰগোহাঞিয়ে লিখা কিতাপখন। এই কিতাপখন যদি পঢ়িছে আপোনালোকে তেতিয়া গম পাব যে কিতাপ পঢ়াৰ আনন্দ কাক বোলে। হোমেন বৰগোহাঞিয়ে বহুত ধুনীয়াকৈ লিখিছে। মই অনুৰোধ কৰোঁ যদি আপোনালোকে কিতাপখন পঢ়া নাই তেনেহ'লে আপোনালোকে পঢ়ক আৰু জানিব পাৰিব যে কিতাপ পঢ়াৰ আনন্দ কাক বোলে। হোমেন বৰগোহাঞিয়ে বহুত ধুনীয়াকৈ লিখিছে। আশা কৰোঁ আপোনালোকে কিতাপখন যদি পঢ়া নাই তেনেহ'লে পঢ়িব। এতিয়া আহোঁ আমি চতুৰ্থ নম্বৰ কিতাপলৈ। তো চতুৰ্থ নম্বৰ কিতাপখন হ'ল যাৰ যি স্বভাৱ। ঠিক আছে, কিতাপখন চাওক, এইটো ৰাইটাৰৰ ফটো পিছফালে দিয়া আছে। কিতাপখনৰ নাম হ'ল যাৰ যি স্বভাৱ। এই কিতাপখন যদি আপুনি পঢ়া নাই অৱশ্যই হ'লেও একবাৰ হ'লেও পঢ়িব। ইয়াতো ইমান ধুনীয়া কাহিনী, ইমান ধুনীয়া উদাহৰণ দি লিখা হৈছে, মানে বহুত ধুনীয়া। আপুনি মানে যিকোনো মানুহ পঢ়ি কিতাপখন বুজিব পাৰিব। ঠিক আছে, কিছুমান কিতাপ আছে মানুহ পটকৈ বুজিব নোৱাৰে। এইটো সাধাৰণতকৈ সাধাৰণ মানুহ যদি পঢ়ে মানে কাহিনীবিলাক দি কথাটো বুজোৱা হৈছে যে এইটো বিষয়, এইটো এনেকৈ হয়। ইমান ধুনীয়াকৈ লিখা হৈছে, মানে আপোনালোকে অৱশ্যই পঢ়িব যদিহে পঢ়া নাই। ঠিক আছে, এতিয়া আহোঁ আমাৰ 5 নম্বৰ কিতাপখনলৈ। 5 নম্বৰ কিতাপখনৰ নাম হৈছে বেঞ্জামিন ফ্ৰেংকলিন, হোমেন বৰগোহাঞিয়ে লিখা কিতাপ। আপোনালোকে বেঞ্জামিন ফ্ৰেংকলিনৰ নামটো শুনিছেই, আমিও শুনিছোঁ, সকলোৱে আগতে শুনিছে। যদিহে এই কিতাপখন হোমেন বৰগোহাঞিয়ে লিখা কিতাপখন পঢ়া নাই আপুনি অৱশ্যই পঢ়িব। ইয়াত বহুতো নজনা কথা আপোনালোকে জানিব পাৰিব। মই নিজে বেঞ্জামিন ফ্ৰেংকলিনৰ বিষয়ে ইমান জনা নাছিলোঁ। যেতিয়া মই হোমেন বৰগোহাঞিৰ এই কিতাপ পঢ়িলোঁ তেতিয়া মই বহুত নজনা কথা বেঞ্জামিন ফ্ৰেংকলিনৰ বিষয়ে জানিব পাৰিলোঁ। তো মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই কিতাপকেইখন পঢ়ে। আশা কৰোঁ কিতাপকেইখন আপোনাক পঢ়ি বহুত ভাল লাগিব। যদিহে আপোনালোকে কিতাপকেইখন পঢ়িছে তেনেহ'লে কমেণ্ট কৰি জনাব যে কিতাপকেইখন কেনেকুৱা। আৰু যদি পঢ়া নাই তেতিয়া অনুৰোধ কৰিছোঁ আপোনালোকে কিতাপকেইখন পঢ়ক। আজিলৈ ইমানে, দেখা হ'ব নেক্সট অসমীয়া নতুন কেইখন কিতাপ লৈ।